নমস্কাৰ বন্ধুসকল, BSF হেড কনষ্টেবল ৰেডিঅ' অপাৰেটৰ আৰু ৰেডিঅ' মেকানিকৰ ফালৰ পৰা নতুনকৈ পদ মুকলি কৰা হৈছে আৰু এই পদত অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰ ল'ৰা আৰু ছোৱালীও এপ্লাই কৰিব পাৰিব। তাৰ বাবে বয়সৰ সময়সীমা কিমানৰ পৰা কিমান দিছে, কোনে কোনে এপ্লাই কৰিব পাৰিব, সকলোখিনি তথ্য ষ্টেপ বাই ষ্টেপ জনাই আছোঁ। ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকক। পোষ্ট নেম হৈছে হেড কনষ্টেবল ৰেডিঅ' অপাৰেটৰ, তাত 910টা পোষ্ট খালী আছে। হেড কনষ্টেবল ৰেডিঅ' মেকানিকত 211টা পোষ্ট খালী আছে। চেলাৰী 21,700 টকাৰ পৰা 69,100 টকালৈকে চেলাৰী দিয়া হ'ব। অনলাইন এপ্লাই ষ্টাৰ্ট হৈছে 24 আগষ্টৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট হৈছে 23 ছেপ্টেম্বৰ 2025 তাৰিখলৈকে। টোটেল পোষ্ট আছে 1,121টা। এপ্লাই প্ৰচেছ অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব। অফিচিয়েল ৱেবছাইটৰ নাম হৈছে rect.bsf.gov.in। তাৰপিছত হৈছে এগ লিমিটেড। মিনিমাম 18 বছৰ হ'ব লাগিব, মেক্সিমাম 25 বছৰ হ'লে এপ্লাই কৰিব পাৰিব। এজ ৰিলেশ্যন দিয়া হৈছে OBCৰ বাবে 3 ইয়াৰ্ছ আৰু ST/SCৰ বাবে 5 ইয়াৰ্ছ বঢ়াই দিয়া হৈছে। তাৰপিছত হৈছে এপ্লিকেশ্যন ফিজ। জেনেৰেল OBC EWS 100 টকা পে'মেণ্ট কৰিব লাগিব। ST/ST কোনো ধৰণৰ কেণ্ডিডেটে পে'মেণ্ট কৰিব নালাগে। তাৰপিছত হৈছে এডুকেশ্যন কোৱালিফিকেশ্যন। পোষ্ট নেম হেড কনষ্টেবল ৰেডিঅ' অপাৰেটৰত ইয়াত লাগিব 12 পাছ কৰিব লাগিব, ITI থাকিব লাগিব, লগতে 60% মাৰ্ক থাকিব লাগিব। তাৰপিছত হৈছে হেড কনষ্টেবল ৰেডিঅ' মেকানিক। ইয়াতো 12 পাছ কৰিব লাগিব, ITI থাকিব লাগিব আৰু 60% মাৰ্ক থাকিব লাগিব। তাৰপিছত হৈছে BSF হেড কনষ্টেবল ৰেডিঅ' অপাৰেটৰ আৰু ৰেডিঅ' মেকানিক ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট। ইয়াত অনলি ল'ৰাৰ বাবে হাইট হ'ব 168 চেণ্টিমিটাৰ আৰু চেষ্ট থাকিব 80 চেণ্টিমিটাৰ থাকিব, নৰ্মেল হ'ব লাগিব আৰু 5 চেণ্টিমিটাৰ ফুলাব লাগিব। তাৰপিছত হ'ব ৰানিং। 16 কিলোমিটাৰ ৰানিং হ'ব, 6 মিনিট 5 ছেকেণ্ড দিয়া হ'ব। তাৰপিছত হ'ব লং জাম্প। লং জাম্পত 3বাৰ চান্স দিয়া হ'ব। তাৰপিছত হ'ব হাই জাম্প 1.2 মিটাৰ 3বাৰ চান্স দিয়া হ'ব। তাৰপিছত ছোৱালীৰ বাবে হাইট থাকিব 157 চেণ্টিমিটাৰ আৰু কোনো ধৰণৰ চেষ্ট নহয় আৰু ৰানিং হ'ব 88 মিটাৰ 4 মিনিটৰ ভিতৰত আৰু লং জাম্প 9 ফুট হ'ব, হাই জাম্প 3 ফুট হ'ব। তাৰপিছত হ'ব চিলেকশ্যন প্ৰচেছ। প্ৰথমে হ'ব ফিজিকেল টেষ্ট, তাৰপিছত হ'ব ৰিটেন এক্সাম, তাৰপিছত হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন, তাৰপিছত হ'ব মেডিকেল এক্সামিনেশ্যন। ইম্পৰ্টেণ্ট ৱেবছাইটত লিংক দিয়া আছে, গৈ এপ্লাই কৰিব পাৰিব। চ' এইখিনি আছিল আজিৰ ভিডিঅ'টো। থেংক ইউ। বন্দে মাতৰম, জয় আই অসম।